এইখিনি মৰলীয়া শাক বুলি কওঁ আমি আৰু এইখিনি কওঁ চেঙৈ টেঙা আৰু আপোনালোকে কি বুলি কয় জনাবচোন। এইখিনি মই আজি দুপৰীয়া সাজত বনাম বুলি লৈছোঁ। বহুত গৰম পৰিছে আৰু এইবোৰ টেঙা শাক হয়। ইয়াত মোৱা মাছৰ লগত খালে বহুত ভাল লাগে। এইবোৰ বনৰীয়াকৈ হয়, ৰুব বাৰু নালাগে, জংঘলত বনৰীয়াকৈ হয়। এতিয়া মই মোৱা মাছকেইটা ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ পাছতে ইয়াতে মই মৰলীয়া শাকৰ তৰকাৰীখন বনাম। অলপ কমকৈ ভাজা মাছ লৈ লৈছোঁ আৰু কেইটামান অলপ মৰমৰীয়াকৈ ভাজিছোঁ। এইকেইটা খাব লাগিব ভাতৰ সৈতে। আৰু কমকৈ ভজাকেইটা মই তৰকাৰীত দিম, চাই থাকক। আৰু এতিয়া মই মৰলীয়া শাকখিনি ভালকৈ ধুই ল'লোঁ আৰু ধুই পেলাই মই মিহিকৈ কুটি ল'ম। এয়া মিহিকৈ কুটি ল'লোঁ আৰু এইখন তৰকাৰী বনাওঁতে বেছি সময় নালাগে আৰু গৰম দিনত খাবলৈও ভাল হয়। আৰু এইবিধ শাক বহুত য'তে ত'তে পোৱা যায়, আপোনালোকে বনাই খাব পাৰে। মই এতিয়া ইয়াতে এটা পিঁয়াজ দিছোঁ আৰু ইয়াত মই একো নিদিওঁ, আদা ৰহুন। টেঙা তৰকাৰীত বাৰু নিদিয়ে, কিছুমানে দিয়ে বাৰু, খাই ভাল পায়। বিলাহী তৰকাৰীত দিওঁ, মই এইখনত নিদিওঁ। এতিয়া পিঁয়াজটো ভাজি লৈ মই ইয়াতে টেঙা পাতখিনি দি দিম। এইখিনি ভালকৈ লৰাই মই নিমখ আৰু হালধি সোৱাদ অনুসৰি দি দিম। এইখিনি আমাৰ সিজিবলৈ আৰম্ভ কৰিছেই আৰু এতিয়া মই ইয়াতে অকণমান পানী দি দিম। অলপ শুকাই যোৱা নিচিনা হৈছে। পানী দিয়াৰ লগে লগে এইখিনি ভালকৈ সিজিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া মই ইয়াতে কমকৈ ভজা মাছকেইটা দি দিম। দিয়াৰ পাছত ইয়াতে পানী ঢালি দিলেই গৰম পানী দিলেই আমাৰ তৰকাৰীখন হৈ যাব। আপোনালোকে ইচ্ছা কৰে যদি নিখনি পানীও দিব পাৰে বা আটা বা কেঁচা পিঠাগুড়ি পিচি পেলাইও দিব পাৰে। যিটো দিয়ে সেইটোতে সোৱাদ হয় খাবলৈ। মই ইয়াতে আটা গুড়ি কেইটামান দি দিম আৰু এয়া কমকৈ ভজা মাছকেইটা ইয়াতে দি লৈছোঁ। দি পেলাই ইয়াতে মই পানী ঢালি দিম অকণমান। এইকণ মই আটা গুড়ি পানীকণ দিছোঁ। আটাত দিলে আপোনালোকে বাতি এটাত ঘুলি দিব, নহ'লে গোটা গুটি হৈ যাব পাৰে। সেইকাৰণে মই বাতিতে ঘুলি পেলাই অকণমান দি দিছোঁ আৰু এতিয়া মই পানী দি দিছোঁ জোখ কৰি। আৰু এইখিনি উতলিলে আমাৰ টেঙা তৰকাৰীখন হৈ যাব আৰু গৰম দিনত আপোনালোকে এইখন তৰকাৰী খাই খুব ভাল পাব। আশা কৰোঁ আপোনালোকে বনাই চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই বাই।